ভিউৱাৰ্ছ ৱেলকাম বেক টু NB EduTech। ইতিমধ্যে আপোনালোকে গম পাইছে যে DW ফালৰ পৰা অলৰেডি 4 তাৰিখে নটিচ ওলাইছিলে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত যিখিনি কেণ্ডিডেটছৰ ইতিমধ্যে চাকৰি হৈ গ'ল বা এপইণ্টমেণ্ট হৈ গ'ল, তেওঁলোকে এই যি 5550ৰ মেৰিট লিষ্টত প্ৰভিজনেল মেৰিট লিষ্টত যাৰ নাম আহিছে তেওঁলোকে উইথড্ৰ কৰিব লাগে। চ' ইয়াত 5550 যিখিনি কেণ্ডিডেটছ তেওঁলোকৰ কাৰণে অতিকে ভাল খবৰ, যিহেতু মই আপোনালোকক দেখাব বিচাৰিছোঁ 5 আগষ্ট 2024ত যি ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট আছিলে ষ্টেট পুল মানে SSR আণ্ডাৰত যিখিনি ষ্টেট পুল বা কণ্ট্ৰেকচুৱেল টিচাৰ্ছ টোটেল 35,133 তেওঁলোকৰ অনলাইন আবেদনৰ কাৰণে তেওঁলোকক জনোৱা হৈছিলে এই নটিচৰ যোগেদি। তাৰপিছত প্ৰক্ৰিয়াখিনি সমাপ্ত হ'ল, তাৰপিছত ৰিক্ৰুটমেণ্টটো হৈ গ'ল। গতিকে এই কেণ্ডিডেটছসকলৰ বিভিন্ন কেণ্ডিডেট আমাৰ এই 5550টো ইনক্লুড হৈ আছে। গতিকে এইখিনি কেণ্ডিডেটছ যদি তাৰ পৰা স্বইচ্ছাকৃতভাৱে যদি উইথড্ৰ কৰে, আপোনালোকৰ কাট অফ কমাটো নিশ্চিত। এতিয়া কাট অফ কমাৰ কেইটামান ফেক্টৰ মই কৈ দিছোঁ বন্ধু বান্ধৱীসকল। নাম্বাৰ 1, যিখিনি NIS কেণ্ডিডেটছসকলে নিজৰ ডিটেইলছ ইউডাইজ ডিটেইলছ এডমিশ্যন ৰেকৰ্ড এইখিনি দিব পৰা নাই বা যিখিনি বিচাৰিছিলে তেওঁলোকৰ নাম হয়তো নাহিব, মষ্ট প্ৰবেবলি ফাইনেল মেৰিট লিষ্টত নাহিব। কিছুমান PDB পেণ্ডিং আছে তেওঁলোকৰো নাহিব। আৰু বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰাসকলৰ কাৰণে অলৰেডি উইথড্ৰল নটিচ দিছে, মানে আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰতে। চ' তেওঁলোকৰো নাম ইয়াৰ পৰা বাদ পৰিব যদি নিজে যদি উইথড্ৰ কৰা নাই। চ' ডিপাৰ্টমেণ্টে এইখিনি ষ্ট্ৰাইক আউট কৰিব। তাৰপিছত এতিয়া আহি গ'ল এইখিনি, ঠিক আছে, যিখিনি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা এপইণ্টমেণ্ট অলৰেডি হৈ গ'ল, তেওঁলোকৰ যদি ইয়াত নাম আছে তেওঁলোকেও ইয়াৰ পৰা বাদ পৰিব। গতিকে ফাইনেল মেৰিট লিষ্টত মই 3-4 বুলিতো নকওঁ বন্ধু বান্ধৱীসকল, কিন্তু 1-ৰ পৰা 2% কমি আহিব প্ৰত্যেক ডিষ্ট্ৰিক্টত, আনৰিজাৰ্ভে হওক OBC হওক বা বিভিন্ন যিখিনি ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ তাৰ পৰা, ঠিক আছে। এতিয়া যিহেতু এটা বস্তু কিন্তু ইমান কমিব বুলিও নাভাবিব, বিকজ ছাপ'জ 61 আছে কাট অফ এই প্ৰভিজনেল মেৰিট লিষ্টত। এতিয়া 60লৈ আহিবলৈ 60 to 61 মাজত বহুত কেণ্ডিডেটছ সোমাই আছে, ঠিক আছে। আৰু যিমান বাদ পৰিব সেই ক্ৰমান্বয়ে এইখিনি ৰিডিউচ হ'ব। চ' ইমান একেবাৰে বেছিকৈ 3-4% কমিব বুলি আমি ক'ব নোৱাৰোঁ, বাট এইটো এটা গুড নিউজ হয় যে এটলিষ্ট 1% আৰু 2%টো কমিবই। গতিকে এনেকুৱা এটি ধাৰণা হৈছে অতি সোনকালেই মেৰিট লিষ্টটো আহি আছে, যিহেতু 15 পৰা 20 অক্টোবৰৰ ভিতৰত এইখিনি এপইণ্টমেণ্ট দিয়াৰো কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়। চ' সকলোলৈ পুনৰ শুভেচ্ছা থাকিল যাতে অন্তিম মেৰিট লিষ্টত যাৰ এই প্ৰভিজনেলত অহা নাই কিছু মাৰ্কৰ কাৰণে তেওঁলোকৰ যাতে নাম আহে। চ' থেংক ইউ ছ' মাছ। আৰু 4500 ভিডিঅ'টি লৈ প্ৰস্তুত কৰি আমি পুনৰ কেতিয়া PDB হ'ব কি হ'ব এইখিনি ইনফৰ্মেশ্যন কালেক্ট কৰি জনাবৰ চেষ্টা কৰিম। কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।